এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আৰু আজি মই ভিডিওটো লৈ আহিছো এখন কৰি থকা মেখেলাৰ ভিডিও আৰু চাওকচোন এই মেখেলাখন দেখাবলৈ লৈছো ফুলখিনি আপোনালোকক ওচৰৰ পৰা এবাৰ মই ভালকৈ দেখাই দিম আৰু এইখন তাঁতশালত বোৱা মেখেলা ইয়াত মই এংকৰ আৰু ডিএমচি ব্যৱহাৰ কৰি ক্ৰছ আৰু চেইন চিলাৰে এখন মেখেলা কৰিছো ফুলখিনি চাওকচোন এনেকৈ মই ফুলটো আঁকি লৈছো আঁকি লোৱাৰ পাছতে মই ফুলখিনি কৰিছো আপোনালোকে যদি এই ফুলটো শিকিবলৈ বিচাৰে মোক কমেন্ট কৰি জনাব তেতিয়া মই আপোনালোকক কৰি দেখাবলৈ যত্ন কৰিম বাকি মই যি পাৰিছো দুই এটা ভিডিও সিলাই শিকোৱাৰ কাৰণে মই আপলোড কৰি আছো কিন্তু এই সিলাইটো মই কেনেকৈ কৰিছিলো সেই ভিডিও এতিয়ালৈকে আপলোড কৰা হোৱা নাই যদি আপোনালোক ইচ্ছুক হয় তেনেহলে মোক জনাব মই নিশ্চয় এই সিলাইটো কেনেকৈ কৰিছো তাৰ ভিডিও দিবলৈ চেষ্টা কৰিম আৰু এতিয়া চাওক মেখেলাখনৰ সম্পূৰ্ণ মেখেলাখন কৰিবলৈ মই তিনিটা ৰঙৰ সূতা ব্যৱহাৰ কৰিছো বগা আৰু সেউজীয়া লগতে হালধীয়া এংকৰ আৰু লগতে ঠাইটোৰ কাৰণে সেউজীয়া ডিএমচি ব্যৱহাৰ কৰিছো চাওকচোন ক্ৰছ ফুলপাত ক্ৰছ ডিজাইন কৰিছো পাতখিলাটো ক্ৰছ কৰিছো আৰু ওভাৰঅল ফুলখিনিৰ লুকটো এনেকুৱা হৈছে চাওক মই অকণমান গাত লগাই দেখাই দিছো মেখেলাখন কৰি সম্পূৰ্ণ হোৱা নাই সেইকাৰণে মই পিন্ধি দেখাব পৰা নাই নহলে চাদৰ মেখেলাৰ লগত পিন্ধি দেখালো হেতেন আপোনালোকক কেনেকুৱা লাগিছে যেহেতু সম্পূৰ্ণ হোৱা নাই সেয়ে মই এনেকৈ দেখালো আৰু পিছত মানে মোৰ ভিডিও কৰিবলৈ সময় নহব সেইকাৰণে মই সম্পূৰ্ণ নহওঁতে আগতীয়াকৈ কৰিলো আৰু আজিৰ ভিডিওটো ছুটি ইমানেই হ'ব আৰু যদি এনেকুৱা ধৰণৰ চাদৰ মেখেলা আপোনালোকক প্ৰয়োজন হয় তেন্তে মোক কন্টেক্ট কৰিব পাৰে মই কৰিবলৈ চেষ্টা কৰিম আৰু যিসকলে মোৰ ভিডিওটো চাই আছে তেওঁলোকক কৈছো যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যিসকলে মোৰ পেজত ভিডিওটো চাই আছে তেওঁলোককো অনুৰোধ কৰিছো তেওঁলোকে যদি মোৰ পেজটো ফলো কৰা নাই তেন্তে মোৰ পেজটো ফলো কৰি ল'ব আৰু ভিডিওবোৰ শ্বেয়াৰ কৰিব বুলি আশা কৰিলো যাতে মই আগবাঢ়ি যাব পাৰো আৰু যিসকলে ভিডিওখিনি চাই তেওঁলোকে যাতে সম্পূৰ্ণকৈ ভিডিওটো চাই তাৰ বাবে অনুৰোধ জনালো আজিলৈ ইমানে আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিম ধন্যবাদ